हेलो रायजोफोर नोंथांमोनखौ नबजित बर'निफ्राय फिन खेबसे बरायफिननाय थाफिनबाय आसा खालामो नोंथांमोना गासै मोजाङैनो दं आं दिनै नोंथांमोननि सेराव सासे जोंनि आसामिस माने फिल्म जगतनि माने कालचार माने कौतुक अभिनेता माने नारेन शर्मा आरो नरेन शर्मा बिथांखौ जों लोगो मोनदों थ' आं बिथांजों दान्दिसे रायलायनायदों थ' नोंथांमोना जुदि भिडिअखौ मोजां मोनोबा जोबजासिम नायलांबाय थाबानो जाबाय थ' आं भिडिअखौ जागायजेननो आखायाव लानोसै ये হৈছে আমাৰ অসমীয়া মানে কৌতুক অভিনেতা নৰেন শৰ্মা মানে তেখেতৰ খুব সুন্দৰ সুন্দৰ কৌতুক আছে আপোনালোকে যদি কেতিয়াবা ৰিচ টাইম কমেডি চেনেলত যদি চাৰ্চ কৰি চাই তেখেতক মানে আপুনি আপোনালোকে পাব আৰু লগতে মানে আমাৰ কৌতুক অভিনেতা বিপুল ৰাভা ডাঙৰীয়া তেখেতৰ লগতো সুন্দৰভাৱে মঞ্চত মানে কৌতুক কৰি থাকে তো দাদা আপোনাৰ মানে ঘৰ বা ঠিকনাটো এবাৰ কৈ দিব নেকি আচলতে মোৰ মানে মই জন্মগাঁও মোৰ নেটিভ ভিলেজ আমাৰ বালি অৰ্থাৎ ৰেভিনিউ ভিলেজ বালি আৰু আমাৰ পোষ্ট অফিচ বালি হায়া হাৰিভাঙা অৰ্থাৎ নিয়াৰেষ্ট ইউ বা কৈথাল আচ্ছা 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 অৰিজিন মোৰ জন্মগাঁও সেইখন আৰু কৰ্মসূত্ৰে মই সৰুৰে পৰা গুৱাহাটীত হয় আৰু গুৱাহাটীত 7-8 বছৰমানৰ পৰা এই কৃষ্টিৰ লগত জড়িত ড্ৰামা কমেডি তাৰপিছত মঞ্চলিকা আপোনালোকৰ আশীৰ্বাদ কৰি আছোঁ আৰু এতিয়া মই এটা নিজকে এই মাহতে মই নতুন চেনেল এটা আৰম্ভ কৰিম কমেডি সাগৰ মোৰ ইচ্ছা আছে কি যে আমাৰ অসমত বড়ো ৰাভা কছাৰী ইমান সম্প্ৰদায়ৰ মানুহ আছে সকলোৰে লগত মিলি এই কৌতুকৰ মাজেদি অন্তত মই পৃথিৱীৰ সমস্ত মানুহক মানে কমেডিৰ মাজেদি চিনাকি কৰাব বিচাৰিছোঁ সেইটো মোৰ আশা আৰু চেষ্টা কৰিম গতিকে যিয়ে নহওক আজি মই সেই আজি খেৰাই পূজাত আহিছিলোঁ ইয়াত আহি আমাৰ ভাইটি নগক লগ পালোঁ তেওঁ ভাল ল'ৰা কালচাৰেল লাইনত লাগি আছে ভৱিষ্যত কামনা কৰিলোঁ তেওঁ ৰাইজক কিবা এটা দি যাব পাৰে এই কৃষ্টিত তেওঁ চেষ্টাৰ মাজে এইটো কামনা কৰিছোঁ আৰু সকলো অসমবাসী ৰাইজক লগতে গোটেই ভাৰতবৰ্ষত শান্তি প্ৰতিষ্ঠা হওক আৰু সংস্কৃতিৰ মাজেদি আমি মানুহবিলাকক জীয়াই ৰখাৰ চেষ্টা কৰিম আনন্দ দিবলৈ চেষ্টা কৰিম গতিকে আমাকো আশীৰ্বাদ দিয়ক নৱভাইটিৰ এটা অনুষ্ঠান আছে আপোনালোকে শ্বেয়াৰ কৰিব ধন্যবাদ দাদাক লগ পাই মই খুব ভাল পাইছোঁ কাৰণ মই দাদাৰ চেনেলটো চাই থাকোঁ ৰিচ টাইম কমেডিটো দাদা আপুনি মানে অলপ দুআষাৰমান কৌতুক কওকচোন আপুনি আপোনাৰ যিটো এই যে আপুনি যে বিপুল ৰাভাৰ লগত যে কৰিছিল মানে মঞ্চত সেইটো খুব ভাল লাগে মোৰ আপুনি আচ্ছা মই বিপুল ৰাভাৰ লগত কৰোঁতে অৱশ্যে বহুতকেইটা অনুষ্ঠানে মই কৰিবলৈ প্ৰিপেয়াৰ হৈ যাওঁ কিন্তু তেওঁ মানে আমাৰ বিভিন্ন আৰ্টিষ্ট থাকে কাৰণে মই এটা অনুষ্ঠান খুবেই ৰাইজে ভাল পাইছে বাচ্ছাৰ অভিনয় কৰিছোঁ এতিয়া মানে এনেকুৱাই নহয় যে সেইটোৱে কৰিম যে বাচ্ছাবিলাকৰ কেৰেক্টাৰ সৰু সৰু ল'ৰাবিলাকৰ স্বভাৱগতভাৱে কি এই বস্তুটো মই মানে প্ৰকাশ কৰিব বিচাৰিছোঁ আৰু তাৰ মাজত দুই একোটা মানে বাৰ্তা মই দিব বিচাৰিছোঁ গতিকে ঠিক মই নিজে লগ পাইছিলোঁ সৰু ল'ৰা এজন পৰহি তাৰপিছত সি মানে মোক দেখা পাই পেলাই কৈছে খুড়া আপোনাৰ এইটো মই চাই থাকোঁ মই বোলো হয় নেকি কি চোৱা আমাৰ মোবাইল এটা আছে নহয় এইটো তেনেকৈ টিপি চাই থাকোঁ এনেকৈ আচলতে ল'ৰাটো অকণমান হেৰি আছিলে যিয়ে নহওক সি মোক দেখা পাই চিনি পাইছে মই তাৰ নামটো সুধিলোঁ তোমাৰ নামটো কি মোৰ নামটো শংকৰ স্কুললৈ যোৱা নে নোযোৱা স্কুলত যাওঁ কিছেৰে গাবা যাওঁ পঢ়িবলৈ যাওঁ এই ধৰণৰ কথা গতিকে এই সৰু সৰু বাচ্ছাৰ কেৰেক্টাৰবিলাক এনেকুৱা হয় কেনেকৈ কৰে সিহঁতে কথা বতৰা পাতে সিহঁতৰ মনৰ আশা উন্নতি আৰু বহুত দীঘলীয়া বাৰু এনেকুৱা ধৰণৰ কৰোঁ আৰু বিপুল ৰাভাৰ লগত কৰিছিলোঁ মই দেখিছে চাইছে চাগে ষ্টেম্প কমেডি গতিকে এই ধৰণে কৰিছোঁ ত্যাগত কৰিলোঁ তাৰপিছত ত্যাগ চিনেমা জোনাকী মন আৰু এতিয়া মই ৰিচেণ্ট অলপতে হেৰি হ'লোঁ মোৰ ঈশ্বৰ চিনেমাখন মুক্তি পালোঁ আচ্ছা আচ্ছা ঈশ্বৰ আৰু দুখনমান শ্বুটিঙৰ পথত আছে আচ্ছা বঢ়িয়া আৰু চিৰিয়েলো মই এনেকৈ তাহানিৰ দিনতে এই আমাৰ টেলিভিজন ডিছপ্লেৰ দিনত মই টেলিভিজন ডিছপ্লে কৰিছিলোঁ হাঁহি পুখুৰীটো বস্তু মোৰ নিজৰে আছিল মই
মানে এই লাইনতে জড়িত হৈ আছোঁ বঢ়িয়া বঢ়িয়া বেলেগ কৰ্ম নাই হয় 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 মই এই কৰ্ম কৰিয়ে মই ঠিক আছে বঢ়িয়া বঢ়িয়া আপুনি আগুৱাই গৈ থাকক কাৰণ আপোনাৰ যিখিনি মানে কৌতুক মই যিখিনি চালোঁ সুন্দৰভাৱে আপোনাৰ মানে অলৰেডি ৰাইজে গ্ৰহণ কৰিছে যাতে আৰু গ্ৰহণ কৰিব মই এই আশা কৰিছোঁ মানে যাতে যিবিলাক নতুন কথা ছবি আহিব অসমীয়া জগতৰ ফিল্ম আহিব তাত যাতে আপুনি আৰু যাতে ভালদৰে কৰি যাই থাকে ঠিক আছে মই বহুতকেইখন চিৰিয়েলো কৰিলোঁ হয় প্ৰথম পৰাই কৰিছিলোঁ এই দূৰৰ ওচৰত আমি মংগলু মহাজনৰ বিয়া কি আছিল মংগলু মহাজনৰ বিয়া মংগলু মহাজনৰ বিয়া হয় 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 তাৰপিছত আকৌ যেতিয়া বহুত দেৰিকৈ পালোঁ আমি আমাৰ মিডিয়াবিলাক হয় প্ৰাইভেট হেৰিবিলাক হয় তাত মই ভাড়া ঘৰুৱা খাই কাপলাং খাই হয় তাৰপিছত আপোনাৰ চাইকেল নহয় টিলিঙা আচ্ছা 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 হয় হয় কিছু পাহৰি গৈছোঁ হয় হয় গতিকে সেই আৰু এনেকৈ লাগি আছোঁ बरिया जों दायो जोङो माने जोंनि असमिया फिल्मनि कौतुक अभिनेता नरेन शर्माजों जोङो आं नोंथांमोननि माने नोंथांमोननो दायो चेनेल एसामिसजों माने जों रायज्लायगासिनो दं मानो होनबा बिराद मोजां कौतुक दं बिथाङा जों दा साहा खाव जों दा सारनिफ्राय बिराद मोजां गथ'फोरनि माने कौतुक अभिनय खालामो नोंथांमोनहा जुदि नायनो गोसो दोङोबा ত্যাগ আছে চিনাকিমন জোনাকিমন ত্যাগ ঈশ্বৰ আচ্ছা বিৰাট मोजां माने कौतुक बानायो बिथांखौ लोगो मोनना जोबोद मोजां मोनबाय जों दा मोनसे खेराइ फुजायाव फैदोंमोन ज' साहा लोंलायदों बिराद मोजां मोनदों आरो माने बर' भाषा बुजि पाই নাপায় ভালকৈ পাওঁ আৰু মই বড়ো ভাষাটো একদম শিকি আছোঁ এতিয়া আচ্ছা আচ্ছা লিখিতভাৱে মই যেনেকৈ শিকিছোঁ বড়ো মানুহখিনি অসমীয়া মানুহ কথা মানে এইখিনিসকলৰ মই কৰিব বহুত সেইকাৰণে বড়ো ভাষাত মই বহুত চবকে ৰেচপেক্ট ভাল লাগিলে रायजोफोर दिनै आङो नोंथांमोननि सेराव माने कौतुक अभिनेता नरेन शर्माखौ नोंथांमोननि सेराव दिन्थिबाय लोगोसे बिथाङा जोबोद मोजां धोनिफ्राय बुंबोगासिनो दं जे बिराद मोजां एक्टिं बानायो थ' दिनै आं बिथांखौ लोगो मोनना जोबोद माने गोजोननाय मोनबाय लोगोसे नोंथांमोननि सेरावबो आं दिन्थिनो हाबाय আজি মই আমাৰ নৰেন শৰ্মা দাদাক মই লগ পাই খুব আনন্দ পাইছোঁ কাৰণ কিয় তেখেতৰ যিবিলাক ৰিচ টাইম কমেডি বা অন্য যিবিলাক মানে কমেডি যি মানে পাৰফৰ্মেঞ্চ মানে মঞ্চত বা যিকোনো চেনেলত তেখেতৰ মই আগতে চাই আছিলোঁ আজি মই বাস্তৱত তেখেত এটা মই অনুষ্ঠানত আহোঁতে লগ পালোঁ লগতে তেখেতৰ লগত চিনাকি হ'ব পাই মই আনন্দিত পাইছোঁ দাদা ধন্যবাদ আপোনাক মই লগ পাই মানে খুব আনন্দ লাগিল একেবাৰে কাৰণ আপোনালোকৰ দৰে কৌতুক অভিনেতা মই আগতে খুব মানে আপোনাক চাই খুব হাঁহি আছিলোঁ ইমান ধুনীয়া এক্টিং কৰে এনেকৈ বেকা বিক্ৰী কৰাবিলাক খুব ভাল লাগে আজি বাস্তৱত লগ পাই লগতে মই আপোনালোকক আজি দেখুৱালোঁ আপোনালোকে নৰেন শৰ্মা দাদাৰ মানে যিটো ৰিচ টাইম কমেডি আপোনালোকে চাৰ্চ কৰিব কমেডি সাগৰ নিজৰ আচ্ছা এতিয়া আমাৰ নৰেন শৰ্মা দাৰ এতিয়া নতুনকৈ এটা ইউটিউব চেনেল আছে এইটো হ'ল কমেডি সাগৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লগতে দাদাৰ নতুন কৌতুক অভিনেতা আপোনালোকে দেখিবলৈ পাব नोंथांमोना बिथां शर्मादानि मोजां कौतुक नायनो गोनां लुगैयोब्ला माने कमेडि सागर চেষ্টা কৰিছোঁ कमेडि सागर होननाय मोनसे इउटुब दं बेखौ नोंथांमोना नुयोब्ला माने सार्च खालामना बिथांनि मोजांखौ माने कौतुक खोनासंनो मोनगोन आरो नुनो मोनगोन थ' दिनै नोंथांमोननि सेराव हेल' रायजोफोराव आङो नरेन शर्मा एक्टरखौ माने नोंथांमोननि सेराव दिन्थिबाय थ' दिनैनि थाखाय नोंथांनि सेराव बाय